Hello everyone, তোমালোকৰ মাৰ্কিং স্কিম তোমালোকে যি ভাবি আছিলা কেনেকৈ মাৰ্কস দিব জনোৱা নাছিলে বোৰ্ডে আজি ফাইনালি জনাই দিলে তোমালোকক মই গোটেইখিনি কৈ দিছো কি হিচাপত মাৰ্কস দিব তোমালোকে শুনি লোৱা ইতিমধ্যে হয়তো বহুতে গম পালাই তথাপিও যিখিনি নাই জনা এতিয়ালৈকে জানি লোৱা তোমালোকক কেনেকৈ দিব এটা মই প্ৰথমতে আহো সেবাৰ Hslc কথা কৈছো তোমালোকৰ 40% নাম্বাৰ দিব ক্লাস 9 ৰ পৰা 40% দিব ক্লাস 10 ৰ যিখিনি এক্সাম হৈছিলে 10 ত হয়তো কাৰবাৰ নাই হোৱা তথাপিও যিখিনি হৈছে মুঠতে তাৰ ভিতৰত 40% দিব আৰু 20% দিব তোমালোকৰ স্কুলৰ ফলৰ পৰা স্কুলে প্ৰত্যেকখন স্কুলে তোমালোকক 20% কে দিব তোমালোকে কেনেকা ৰিজাল্ট কৰিছিলা হেতুৰ ভিত্তিত প্ৰত্যেকজন ষ্টুডেন্টকে স্কুলৰ ফলৰ পৰা 20% নম্বৰ এটা দিব এখিনি Hslc আকৌ মনত ৰাখা 40% ক্লাস 9 ক্লাস 10 40% আৰু 20% স্কুলৰ ফলৰ পৰা আৰু এতিয়া আহো HSৰ কথা কৈছো 50% তোমালোকৰ Hslc যি Hslc মাৰ্কশিটৰ পৰা দিব তাত Hslc টপ 3 সাবজেক্ট যিকিটা তুমি সবতছে হাইয়েস্ট পাছিলা হাইয়েস্ট পৰ তিনটা সাবজেক্টৰ পৰা 50% নাম্বাৰ দিব আৰু বাকি 30% দিব তোমালোকৰ প্ৰ্যাকটিক্যাল কিন্তু প্ৰ্যাকটিক্যালটো হয়তো হেৰি সায়েন্সৰ খিনিৰ কাৰণে হ'ব তোমালোকৰ 30% প্ৰ্যাকটিক্যালছ হ'ব 10% তোমালোকৰ বাকি যে ইন্টাৰনেল অ্যাসেসমেন্ট আছে ক্লাস 11 আৰু 12 ৰ গুটেখিনি মিলাই পেলানি আৰু বাকি 10% এটা এক্সট্ৰা কে সবকে দিব হেতুৱে কলো আৰু বাকি আৰু কৈ দিছো কাৰণ এতিয়া আৰ্টছৰ খিনি কথা কি হ'ব আৰ্টছৰ কাৰণে কৈছো তোমালোকৰ 50% তো হেতু একে থাকিব মেট্ৰিকৰ মাৰ্কস তো বাকি তোমালোকৰ 40% ক্লাস 11 আৰু 12 ৰ ইন্টাৰনেল অ্যাসেসমেন্ট হ'ব তাৰপিছত আৰু ইমান চিন্তা নকৰিবা কলেজৰ ফালৰ পৰা কিবা এটা মাৰ্কস দিব যদি এক্সামবোৰ নাই হোৱা আৰু তোমালোকৰ 10% এটা এডিশনাল মাৰ্ক দিব হেতু সবকে দিব হেতুৱে আছিল আজি আপডেট আৰু ইমান ভয় নকৰিবা এটো এনেকা নহয় যে তোমালোকে বহুতে হৈছে পৰীক্ষা বেয়া কৰিছিলা কম পাইছিলো স্কুলৰ ফালৰ পৰা তোমালোকক কিবা এটা হৈ তোমালোকক কিবা এটা মাৰ্কস বেছিকে দিব ইমান চিন্তা নকৰিবা আৰু এতিয়া ফেল কৰা কথাটো তেওঁলোকে কৰাই দিয়া নাই তোমালোকে তোমাৰ যদি ইমানখিনি হ'ব দিয়াৰ পিছতো 20% এক্সট্ৰা দিব 10% ইমানখিনিৰ ভিতৰতো আৰু বাকি তোমাৰ মাৰ্কস আছে তথাপিও যদি তোমাৰ নম্বৰ কমিছে তেতিয়াতো উপায় নাই আৰু কিন্তু পৰাপক্ষত তোমাৰ হেৰি নকৰাই ফেল নকৰাই আৰু ফেল মানে যিখিনি এবাৰ কৈ আছে Hslc যিখিনি ৰিপিটাৰ্ছ আছিল তেওঁলোকৰ কাৰণেও হয়তো একেখিনিয়ে তোমালোকৰ একেখিনি সিস্টেমে হ'ব আৰু HSৰ কথা কৈছো HSৰ যদি আকৌ ৰিপিটাৰ আছিল কোনোবা তেওঁলোকৰ কাৰণেও একেখিনিয়ে হ'ব কাৰণ তেওঁলোকৰ 11 আৰু 12 ৰ এক্সাম দি আহিছিলে গতিকে আজিলে ইমানেই ধন্যবাদ নতুন আপডেট পালে জনাই দিম